হেল্ল' গাইজ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আছোঁ আমি দেখাই দিয়া আঘোণী ফিল্ডত। আজি খানা এটা খাম বুলি আহিলোঁ। মানে আজি ছানডে'টো, এইটো কাৰণে অৱসৰৰ দিন। আমাৰ ছানডে' বুলি কথা নাই, সকলো দিনেই মানে আমাৰ কি হয় ফ্ৰীতে থাকে। কিন্তু কিছুমানৰ কি হয় ছানডে'টো অলপ বিজি হয়, কিবাকিবি কি অইনকেইটা দিন ব্যস্ত থাকে। উইকেণ্ডত এইফালে ছানডে' ছেটাৰডে এনেকৈ খানা চানা খাবলৈ আহিব পাৰে। কিন্তু আমাৰ কি হৈছে সকলো দিনেই ফ্ৰী হৈ আছে। তথাপি আজি ছানডে' বুলি অকণমান ওলাই আহিলোঁ। আমি ফিল্ডতে খানা এটা খাম এই লগৰকেইটা গ'লি। দেখাই দিয়া সিহঁতক। Hi, hello, welcome back to my YouTube channel. তহঁতিও খুই কৰিব লগা অকল নেকি? লুকাইছে আমাৰ ৰান্ধনি কোন বাৰু? এইজন হেড ৰান্ধনি ন? এই মজা। আজি খানা মানে পুৰা বৰা খানা হ'ব। সেয়া এই আমাৰ ৰমন ভাই দেই আহি আছে। কুকুৰা চুকুৰা বা কিবা এটা বিচাৰিলে কি বিচাৰি যাওঁ চাওঁ যা চাব ক'ত গ'ল কোন বিচাৰি এনেইতো আজি হাবি খাম যেতিয়া হাবিতে যিজত পাওঁ তাকে খাম ন। কোৱাটাৰ পালি নি? কোৱাটাৰ পাইছা নি? ভালকে ল'বি ভিডিঅ'টো। ঐ হাবি খবৰত থাকিব পাৰে এইফালে বহি আছে। ঐ ব্ৰইলাৰ বে ঐ বনৰীয়া পাই গ'লো ঐ আৰু আছে আৰু আছে আৰু এটা এইটো গাইছ কিমান ধুনীয়া ধুনীয়া দেখিছে আমাক ইয়াত খানাটো কি নদী পানী পানিব নে? নদী পানী ঠিক আছে, ওচৰতে পানী সুবিধা আছে। কিবা এটা কৈ দিয়া। ছানডে ইজ ফানডে কাৰণে এনজয় কৰিবলৈ আহিলোঁ আমাৰ ফিল্ডত দৌৰি থকা সকলোবিলাক। তহঁতি ভাইৰেল হৈ যাবি ভালে। হেৰিয়ে সুধিব এই ছোৱালীকেইজনী ক'ৰ, এই ইমান ধুনীয়া ছোৱালীকেইজনী কমেণ্টত সুধিব চাবিচোন। ফাইনেলি আমাৰ ভাতটো হৈ গৈছে ন, মাংস দিয়ক বাকী ভাতো মানে ভাগ আছেই এনেকুৱা চাউল আছেই। বাচমতি ভাল, বাচমতি ৰাইচ হৰি ভাগৰটো হৈ গ'ল। এইটো কুচিয়াৰ। গাইছ ৰ'দ কেনেকুৱা ফটাফটি মাৰিছে। আমি মানে গছৰ তলত খানা খাবলৈ আহি গছৰ তলতহে বহি আছোঁ দেই। এই আমাৰ কাহিকৰ দেখা খাই বুলি কৈ দিয়ে। খানা কি হৈছে? খানা নোৱাৰি দেই গৰমত বনাব। খানা বোলে নহ'ব আজি, গৰমত বনাব নোৱাৰে। আমাৰ আজি কি হ'ব ঠিক নাই খানা। আমি নদী বতাহ খাই খাই ৰখি আছোঁ। এয়া বৰষুণ অলপ অলপ আহি আছে ন। আমাৰ মাংস এয়া বনাবলৈ এয়া ভাতটোৱে হৈছে দেই। বৰষুণ দি আছে পানী টুপটুপকে পৰি আছে। পানী চক নাই আকৌ এবাৰ বৰষুণ এবাৰ ৰ'দ, এবাৰ আকাশ ধুনীয়া হ'ল ন, ফৰকা হৈ গ'ল। শক্তি ডান্সটা মাৰ, ডান্সটা। আৰু এবাৰ পানী সোপা পৰি গৈছে মাংসতে, মাংসত গোটেই বোকা পানী পৰি গ'ল। বৰষুণটো এতিয়া কমিলে বাৰু, পাল চাল দি পেলাই আমি এয়া খানা সেয়া হেৰিয়ে আমাৰ খান চাই ৰান্ধি আছে আৰু ৰিষ্টাৰ্ট কৰিছে দেই। বস্তুখিনি আকৌ বেলেগত থ'বলগীয়া হ'ল, আকৌ এতিয়া আনি পেলাই এয়া হেৰি কৰিছে। মাংসটো বনাই আছে, তাকে কি হয় আজি আৰু খানা খাম বুলি ভাবিছোঁ। বৰষুণে পানী চানী আমাৰ খান চাই কিবা এটা কৈ দিয়ে। খান চাই এয়া চুলাই মাৰি আছে, ক'ব নোৱাৰে নিচা।
মাংস আহি গ'ল দেই এতিয়া বাঢ়িব মনজিতে বাঢ়িছে একদম চকু মুদি মাৰিছে এয়া খানা চানা খাই আমি যাবলৈ ৰেডি হ'লো কেইটামান আগত গুচিয়ে গ'ল আমি লাহে লাহে গৈ আছোঁ এতিয়া চৰিয়া দিব আছে আমাৰ ওচৰৰ মানুহত চৰিয়াটো দিম তাৰপৰা বাই বাই কৰিম আৰু এই খানা চানা খাই আজৰি হ'লে এতিয়া প্ৰায় 3টা বাজিব হৈ গ'ল এই আজি দিনটো এনেকেই দেওবাৰ বুলিও ফিল্ডতে পাৰ কৰি দিলোঁ আমি এয়া ঘৰমুৱা হ'লেও এয়া অবিনাশে দেখিছে খৰিছে ঘৰলৈ লৈ আহিলে বাধাৰ কাৰণে এনেকুৱাই আৰু তাৰ পিঁয়াজ চিলালে কি আনিলি পিঁয়াজ চিয়াজ ঠিক আছে আজিলৈ ব্লগটো সামৰো বুলি ভাবিছিলোঁ আৰু কেনেকুৱা পালে জনাব ন ইমানেই আৰু থেংক ইউ এণ্ড ছাবস্ক্ৰাইব